কবিতাটিৰ শিৰোনাম তোমাৰ বিৰহত, কথা পাপু পাঙ্গিং, আবৃত্তি অৰবিন্দ পাঙ্গিং। তোমাৰ বিৰহত পুহ মাহৰ এক সেমেকা ৰাতিত আশাক মাৰ্গলৈ চাই দেখা পাইছোঁ জীৱনৰ এক ব্যতিক্ৰম ৰেখা। চিকমিক পোহৰৰ এজাক ৰশ্মিৰ এক অন্যতম ৰেখাৰ চিত্ৰ তুমি। শীতৰ সেই সেমেকা ৰাতিত শৰীৰ উতলাই দিব পৰা এটি বাক্য। আজিৰ পৰা মই তোমাৰ হ'ব নোৱাৰিম। স্তব্ধ হৈ ৰ'ল মোৰ শ্বাস প্ৰশ্বাস, স্তব্ধ হৈ ৰ'ল মোৰ তেজৰ প্ৰচলন। আৰু ৰখি গ'ল মোৰ খোজ, কি কৰোঁ কি নকৰোঁ। গম পালোঁ সঁচা প্ৰেমৰ মূল্য নাই। সকলোৰে লগত আছে মাথো প্ৰেমৰ নামত এটা স্বাৰ্থ। মোৰ প্ৰেম মোৰ বাবে ৰাগি আছিল, কিন্তু আজি সেয়া নাই। আছে মাথো ইয়াৰ বিপৰীতে কালি হৈ যোৱা বটল আৰু ধোঁৱাত উৰি যোৱা এটুকুৰা সামান্য ৰাগিয়াল দ্ৰব্য। আজি তাই মোৰ লগত নাই, তথাপি বাকী চব মোৰ লগত। আশা কৰিছিলোঁ আকাশলে চাই, কলাডাৱৰ যিমানেই নাথাকক কিয়, যোনে এবাৰ হ'লেও নিজৰ মুখনি আমাক দেখা দিবই। পিছে আজিলৈকে একো নহ'ল, বাছ আৰু একো নাই, তুমি মাথো কুশলে